নমস্কাৰ। আজি মই আপোনালোকক গোলাঘাটৰ এনেকুৱা এখন ঘৰৰ বিষয়ে ক'ম, যিখনে আচলতে গোলাঘাটৰ সমাজ জীৱনলৈ যথেষ্টখিনি দি থৈছে। কিন্তু সেই হিচাপে যেন ঘৰখনে সেই স্বীকৃতিটো পোৱা নাই। আৰু বিশেষকৈ এইটো এটা ঐতিহাসিক কথা, যিখিনি কথা মই ক'ব লৈছোঁ। কিন্তু আজিলৈকে গোলাঘাটৰ কোনো ইতিহাসতে সেইটো লিপিবদ্ধ হোৱা নাই। হয়তো নাজানে বহুতে, বা কোনোবাই জানিও যদি লিখা নাই সেইটো কথাও নাজানো। কিন্তু কিছুমান কথা আমি অৱগত কৰাইছিলোঁ, কৰোৱা স্বত্বেও কিন্তু কোনো ক'তো সেইটো লিপিবদ্ধ কৰা নাই। সেইকাৰণে মই আজি আচলতে আপোনালোকক উইথ তথ্যৰে সৈতে উইথ প্ৰমাণেৰ সৈতে দিব লৈছোঁ। কথাটো হৈছে গোলাঘাটৰ কোৰ্টৰ ওচৰৰ যিটো সিং ফেমিলিৰ যিটো ঘৰ আছে, সেই ঘৰটো হৈছে গোলাঘাটৰ প্ৰথম পকা ঘৰ। এইটো 19 শতিকাৰ প্ৰথম ভাগত, মানে 100 বছৰ কেতিয়াবাই হৈ গ'ল। এতিয়া ঘৰটো প্ৰায় জহি খহি গৈছে, কিছু অংশ অকণমান ভাল হৈ আছে, বেছিখিনি যিহেতু 100 বছৰ হৈ যোৱাৰ কাৰণে ইতিমধ্যে এইটো তেনেকুৱা ঘৰবোৰ ভাঙিবলৈ নিৰ্দেশ দিয়া হৈছেই। এই ঘৰটো নিৰ্মাণ কৰা প্ৰায় কেইবাবছৰ পিছত, তাৰমানে মই ক'ব খুজিছোঁ এইটোৱে যে এতিয়া য'ত কংগ্ৰেছ অফিচটো আছে, সেই মাটিখিনি এটা সৰু ঘৰ, পকা ঘৰৰ সৈতে দান দিছিল আজিৰ পৰা প্ৰায় 84 বছৰ আগতে, মানে 1939 চনত দানেই দিছিল। কিহৰ কাৰণে, কেনেকৈ দান দিছিল, সেইখিনি কথা মই ক'বলৈ গৈ আছোঁ। প্ৰথমে আপোনালোকক আহক, মই ঘৰটো কিছু অংশ আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত মই বাকীখিনি কথা ক'ম। চাই যাওক, ব'লক। কৰি ৰাখিছিলে এই অঞ্চলত কাঠৰ ওপৰ চাং, এতিয়া বন্ধ কৰি দিছে। এইফালে কি সোমাই মেকুৰী, আগততো পাৰবোৰ আছিলে। আগতে এই ঘৰটো গোটেই পাৰ ভৰ্তি হৈ আছিলে। এয়া বেৰ চব দেখিছে, এইবিলাক বেৰ, এইটো এটা ৰুম আছে। এইবিলাকে কিছুমান ক্ষেত্ৰত মানে এতিয়া এনেকৈ বনাবলগীয়া হৈছে, কনষ্ট্ৰাকশ্যন কৰিবলগীয়া হৈছে আৰু, কাৰণ বহুত বছৰ হ'ল। এয়া এতিয়া হৈ গ'ল বুলি কৈছে, কাৰণ 100 বছৰ ওপৰ হৈ গৈছে। 100 বছৰ ওপৰ হৈ গৈছে, গতিকে সেইকাৰণে ভাঙি পেলাই এতিয়া বনাবলগীয়া হৈছে। মই দেখুৱাম ভালকৈ। হেৰি হৈছে, এইবিলাক এতিয়া ভাঙিছে, খাই গৈছে, কাৰণ 100 বছৰ ওপৰ হোৱা বস্তু এনেকৈ ৰাখিব নোৱাৰে। গতিকে তেওঁলোকে বনাব লৈছে, উপায় নাই। এনেও ইংৰাজে তাৰপৰা কৈছিলেই, যিবিলাক তেওঁলোকে বনাই থৈ গৈছে 100 বছৰ ওপৰ হোৱাবিলাক ভাঙি পেলাব লাগে বুলি। এতিয়া এই ঘৰটো গোলাঘাটৰ প্ৰথম পকা ঘৰ। এতিয়া পৰিয়াল ভাগে ভাগে আঁতৰি গৈছে যিসকল। এতিয়া নাতিপুতিবোৰ আছেগৈ আৰু, কিন্তু মানে তথাপিও ঘৰটো ইমান বেছিও বেয়া হৈ যোৱা নাই, থাকিব পৰাই হৈ আছে। কিন্তু এইবিলাক অলপ ভাঙি গৈছে চব। এতিয়া তেওঁলোকে সেইকাৰণে উপায় নাপায় কনষ্ট্ৰাকশ্যন কৰিব লৈছে আৰু এইটো ঘৰতে এই যে কংগ্ৰেছৰ মানুহখিনি বহিছিলে, সেইটো ৰুমত নেকি ছাৰ? কোনটো? আগফালে বহিছিলে ন? কংগ্ৰেছৰ মানুহখিনি এইটো ঘৰতে বহিছিলে তেতিয়া। সেইকাৰণেই পিছত সেই কংগ্ৰেছৰ এতিয়া মাটিটুকুৰা য'ত আছে, তাত মাটিখিনি দান দিলে এটা ঘৰৰ সৈতে। এইবোৰ চব বেৰ চেৰবোৰ এনেকুৱা হৈ গৈছে তাৰমানে, গতিকে এওঁলোকে ঠিক কৰিবলগীয়া হৈছে আৰু প্ৰস্তুতি চলাইছে। গতিকে মই বোলো তাৰ আগতে মই এইখিনি লৈ লওঁ, ভিডিঅ'টো কৰি লওঁ। ৰাইজে জানিবও লাগে ন, গোলাঘাটৰ বহুত মানুহ, বেছিখিনি মানুহে নাজানেই যে গোলাঘাটৰ প্ৰথম পকা ঘৰ আছিলে এইটো। এতিয়া নাতিপুতিয়ে এনেকৈ থাকিব খোজা নাই আৰু, অলপমান হেৰি কৰিব খুজিছে, ঠিক ঠাক কৰি ল'ব খুজিছে। এইবোৰ বেৰ দেখিছে, এইবিলাক বেয়া হৈ গৈছে পকা চকাবোৰ। গতিকে এইবিলাকো এটা ইতিহাসে ন। ইতিহাস যেতিয়া আমি জানিব লাগে, গোলাঘাটৰ ইমানটা দান কৰিছে। নাই লিখা, এইবোৰ কথা নাই লিখা। এয়া চব বেৰ চেৰবোৰ বেয়া হৈ গৈছে। এইখন ওপৰ চাংখন ইয়াতো আছে, মানে আগতে এনেকৈ চিলিং এনেকুৱা আছিলে, এতিয়া ফেন এখন তাত লগাই দিছে। এয়া দেখিছেনে, এই তাৰে মাজত কিছুমান ঠাইত পকাবোৰ বেয়া হৈ গৈছে, এয়া দেখিছে। গতিকে তেওঁলোকে এতিয়া সেইকাৰণে বনাবলৈ লৈছে আৰু, বনাম বুলি কৈছে। এয়া পকাবিলাক, এয়া এইবোৰ চব এনেকুৱা হৈ গৈছে। তেতিয়া এইটো ঘৰে যথেষ্ট ভাল ঘৰ, ডাঙৰ ঘৰ আৰু, মানে চবেই চাই আৰু, তাৰমানে এই এলেকাটোত নাছিলেই যে। ইয়াৰ সমসাময়িকভাৱে দুই এটা ঘৰ হৈছিল তাৰ আগে পিছে, আমি জনাত সৰ্বাদুৱাৰ ঘৰটো তাৰপিছতে হৈছিল নেকি, এনেকুৱা ধৰণৰ। কিন্তু প্ৰথম পকা ঘৰ এইটো। আৰু ইয়াতেই কংগ্ৰেছীসকলে তেতিয়া তেওঁলোকৰ কোনো কাৰ্যালয় নথকাৰ কাৰণে আলোচনা কৰিবলৈ বহিছিল। কিন্তু তেতিয়া মানে কি হৈছিল, সিং পৰিয়ালৰ, আমাৰ পৰিয়ালটো মানে কি হৈছিল, মহল আছিল। গতিকে ৰাতি ৰাতি
মহলৰ টকা পইচাবোৰ আনি আনি তাৰমানে ইয়াতে হিচাপ পত্ৰ কৰিছিল। আৰু সেই সময়তে কংগ্ৰেছৰ মিটিঙো বহিছিল। গতিকে চিঞৰ বাখৰ হৈ থকা দেখি সিদ্ধান্ত ল'লে যে এওঁলোকক হেৰি দি দিয়া যাওক, আমাৰ এই কোৰ্ট আগত যিখিনি অলপ আঁতৰলৈ যিখিনি এতিয়া যিখিনি কোৰ্ট, তাৰপৰা অলপ আগতে এতিয়া যিখিনি GBM হস্পিটেল বা জেনেৰেল ফিল্ডখন যে আছে সেইখিনিত যিখিনি মাটি আছে তাতে এওঁলোকক বহিবলৈ দিয়া যাওক বুলি এটা আছাম টাইপৰ মানে পনিয়ালি পকা ঘৰ আছে, তেনেকুৱা ধৰণৰ পকা ঘৰেই, সেইটো সৰু আছিলে, সেইটো সৈতে মাটিখিনি দান কৰিছিল। এয়া সন্মুখ ভাগটো হেৰিখিনি একেই আছে, বনোৱাটো একেই আছে, খালি এনেকৈ ৰং কৰি দিছে। তাৰমানে এতিয়া ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি ওলালে, লগৰ ল'ৰা ছোৱালীবোৰ আহে, গতিকে ইমান আৰু একদম অৰিজিনটো একে বস্তুখিনি একেই আছে, ইমান সেইখিনি একেই আছে, পকাখিনি একেই আছে, খালি ওপৰত ৰং কৰি দিছে। এতিয়া তেওঁলোকে নতুনকৈ বনাম বুলি কৈছে। এই দুৱাৰকেইখনি আমি তাহানিখনৰ পৰাই দেখা, মানে এই প্ৰথম ঘৰ বনাওঁতে চব তেতিয়া দুৱাৰমুখত এনেকৈ দিছিলে, পৰ্দা পিছত হেৰি কৰি পেলাই। ইয়াত দেখিছে এইবোৰ দৰ্জাবোৰ বেয়া হৈ গৈছে চব, কিন্তু ৰং কৰিছে। ইয়াতো আগফালেও সেই এনেকেই চিলিং আছিলে, পকাও তেতিয়াও এনেকুৱা এনেকৈ, কিন্তু এতিয়া বনাব, সেইকাৰণে মই ভঙাৰ আগে আগে বস্তুখিনি লৈ লৈছোঁ। এইটো সন্মুখ ভাগ দেই, এইখিনি একেই আছে চব ওপৰৰ ডিজাইন। এইটো আজিকালি ঘৰত এইবিলাক ডিজাইন দেখিবলৈ পোৱা নাযায়। ভাঙি দিয়া হ'ব মানে সম্পূৰ্ণ ঘৰটো ভাঙি দিয়া নহয় আৰু ন, অলপ খালি ওপৰৰ ৰিপেয়াৰিং কৰে। এইটো চিন আছে, কিন্তু আচলতে 100 বছৰ পিছত অলপ দুৰ্বল হৈছে সন্মুখ ভাগটো এইটো। দেখিলে আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে বা বিশ্বাসো কৰিছে চাগে যে হয়, কাৰণ মই যিখন উইল মানে হেৰি ডাটা চুক্তিপত্ৰ কৰা হৈছিল উভয় পক্ষৰ ভিতৰত, যে আচলতে আমাৰ আইতা এগৰাকীৰ নামত ঘৰটো মানে মাটিখিনি দান কৰা হৈছে, দেখিছে আপোনালোকে 1939 চনত দান কৰিছিল। সেই সময়ত আচলতে যিকেইজন সৰু আছিল, কম বয়সীয়া আছিল, তেওঁলোকে তাত চহী কৰা নাছিল। দুজন ব্যক্তিয়ে কৰিছিল, শিৱগোপাল সিং আৰু ৰাম প্ৰতাপ সিংহই। দুগ্ধ কাকতি এনেকুৱা তৰণী আছিল নেকি, নাম মই দেখুৱাই দিছোঁ, আপোনালোকে দেখিছে নিশ্চয় সেইখিনি। সেই সময়ত কেইবাজনো ৰাজেন্দ্ৰ নাথ বৰুৱাৰ নাম আছে, উল্লেখ দেখিছোঁ আমি, দুগ্ধ কাকতিৰ নাম দেখিছোঁ, কেইবাজনো আছে যিসকলে চহী কৰিছিল। সেইটো 1939 চনৰ চহী। কিন্তু গোটেই মাটিখিনি আচলতে 4জন ককাই ভাইৰ মাজত পৰা দিয়া হৈছিলতো, ভাগ হৈছিল, মানে কংগ্ৰেছ অফিচৰো নামটো কটা গৈছিল 1973 চনত। বহুত বছৰ পিছতহে আচলতে আটাইকেইজনৰ সম্পত্তিবোৰ ভাগ বতৰা হৈছিল। কিন্তু যেতিয়া একেলগে আছিল, সেইটো এটা অতি আচৰিত কথা, প্ৰশংসনীয় কথা বুলি কৈছোঁ, যে 4জন পৰিয়ালৰ ভিতৰত প্ৰফুল্ল সিংহ হওক, সদানন্দ সিংহ, প্ৰফুল্ল সিংহ, এইসকল বা দীননাথ সিংহ, এইসকলৰো ভাগৰ মাটি তাত আছে। কিন্তু সেইখনত চহী আছে শিৱগোপাল সিং আৰু ৰাম প্ৰতাপ সিংহ, তেওঁলোক যেতিয়া জ্যেষ্ঠ আছিল। গতিকে যেতিয়া আইতা বাচমতী সিংহৰ নামত স্মৃতি ৰক্ষাতে সেইটো দিয়া হৈছে বুলি লিখা স্বত্তেও যেতিয়া হেৰি নহ'ল, মানে সেই সময়ত পদুম পুখুৰীটো আছিল। পদুম পুখুৰীটো খুব ধুনীয়া এটা পুখুৰী আছিল, য'ত আমি সৰুতে আমি তাৰপৰা পদুম ফুলবোৰ নি গৰম বন্ধলৈ নিছিলোঁ। বহুত কেইবাবছৰলৈকে আছিল, বহুত দিনলৈকে আছিল, কেইবছৰমান আগতে কিন্তু সেই পদুম পুখুৰীটো পুতি পেলোৱা হ'ল আৰু তাৰ ঠাইত মানে কিছুমান ঘৰ, সৰু সৰু ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বনোৱা